Hey everyone, সকলোকে মোৰ আন এটা মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি পিছে ব্লগৰ কাহিনী ভাগ কিছু পুৰণি মানে বিহুৰ আগৰে হয়। হ'লেও ৰেকৰ্ডিং কৰি ৰাখিলোঁ যেতিয়া ভাবিলোঁ আপলোড কৰিয়ে দিওঁ। সেইদিনাখন আছিল 10 এপ্ৰিল। আমাৰ কাৰেং মাইনাৰ ভেকচিনেশ্যনৰ ডেট 3rd ভেকচিনেশ্যন। ইয়াৰ যিটো 3.5 মান্থৰ ভেকচিন দিয়া হয় তাৰ কাৰণে আমি গৈ আছোঁ। এখেতে মই প্ৰায় ৰাতিপুৱা 10:30 মান বজাতে ওলালোঁ। বিহুৰ আগত হোৱাৰ কাৰণে ৰাস্তাত বহুত বেছি ট্ৰেফিক জাম আছিল, সেইকাৰণে আমি যোৱাটো বহুত দেৰি হৈ গ'ল। মানে গৈ পাওঁতে দেৰি লাগি গ'ল। হস্পিটেলটো দেখিলোঁ বহুত ভিৰ, কাৰণটো সকলোৱে জানেই আৰু বিহুৰ ডক্টৰবিলাক পাবলৈ দিগদাৰ হয়, সেইকাৰণে চাগে যাৰ যি দৰকাৰ আছে বিহুৰ আগে শেষ কৰি লৈছে আৰু ডক্টৰৰ ভিজিট যিবিলাক থাকে। আমি গৈ পোৱা দেৰি হোৱাৰ কাৰণে আমাৰ নাম্বাৰটো অকণমান দেৰিকৈ পালোঁ আৰু ফাইনেলি সেই টাইমটো আহি গ'ল, যিটো কাৰণে বহুত বেছি ভয় লাগি থাকে। আগদিনাখনৰ পৰাই অকণমান চিন্তা লাগি আছে মোৰ কি হ'ব। ইনজেকশ্যন 2টা আৰু এটা খোৱাৰ ড'জ দিয়া হয়। ইনজেকশ্যনটো দিয়াৰ পাছতে সি ইমানেই কান্দিছে একদম ক'লা পৰি গৈছেগৈ। ডক্টৰজনে বহুত কিবাকিবি কৈছে, তাক ধেমালি কৰিছে, ফুচুলাইছে, কিন্তু একো ফুচুলনি ধেমালি একো কাম দিয়া নাই। সি কান্দিয়ে আছে। এটা ইমানকৈ কান্দিছে, বহুত বেয়া লাগে, কিন্তু উপায়টো নাই। ভেকচিনটো টাইমত দিবই লাগিব, যিটো তাৰ হেল্থৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় হয়। অলপ দেৰি কথা কৰাৰ পাছত পিছে সি নিজে ঠিক হ'ল আৰু তাৰপাছতে মই ভিডিঅ' শ্বুট নকৰিলোঁ আৰু বেয়া লাগিলে, সেইকাৰণে সিমানতে সামৰিলোঁ। নেক্সট ডে ইভিনিং এটা পাৰ্চেল আহিছিলে। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক ফ'ল' কৰিছে তেনেহ'লে নিশ্চয় গম পাইছে যে আমি ঘৰৰ কাম মানে কিটচেনৰ কাম কৰি আছোঁ। তাৰ কাৰণে আমাক বহুতবিলাক কিটচেন ৰিলেটেড ইকুইপমেণ্টৰ প্ৰয়োজন হৈ আছে। কিটচেনৰ সকলোতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে গেছ ষ্ট'ভ, আৰু সেইটো আহি গ'ল। আমি এটা হব অৰ্ডাৰ কৰিছিলোঁ, সেইটো আহি গ'ল। ভাবিছোঁ আজি এই ভিডিঅ'টোতে তাৰ আনবক্সিঙো কৰোঁ, আপোনালোকক তাৰ হবটোৰ বিষয়ে অকণমান ডিটেইলছো শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকৰ সেই মানে ডিটেইলটোৰ পৰা অকণমান সুবিধা হ'ব। আপোনালোকে যদি ভাবি আছে, প্লান কৰি আছে লগাম বুলি, তেনেহ'লে অলপমান সুবিধা হ'ব এই ভিডিঅ'টোৰ পৰা। এইটো হৈছে 3 বাৰ্ণাৰৰ হব হয়, ইণ্ডিয়ান ষ্টাইলৰ হয়। ইয়াৰ বডি মেটেৰিয়েলটো হৈছে গ্লাছ মেটেৰিয়েল। বাৰ্ণাৰকেইটা হৈছে ব্ৰাছ বাৰ্ণাৰ, আৰু যিকেইটা নব হৈছে সেইকেইটা হৈছে অটো ইগনিশ্যন, যিকেইটা DC ভল্টত চলে, অৰ্থাৎ বেটেৰীৰ দ্বাৰা চলে। ইয়াৰ কোম্পানীটো হৈছে ভি-গাৰ্ডৰ বিষয়ে আপোনালোকে জানে চাগে। ইয়াৰ বহুত ইলেক্ট্ৰিকেল সামগ্ৰীও পোৱা যায়। 2 ইয়াৰৰ ৱাৰেণ্টি আছে, 2 ইয়াৰৰ ৱাৰেণ্টি আছে ইয়াৰ। আৰু এইটো পিছফালে যিটো বেটেৰী হয়, ইয়াত বেটেৰীটো লগোৱা আছে। এখেতে খুলিবলৈ চেষ্টা কৰিছিলে, যদিও মই মানা কৰিলোঁ। আপুনি যেতিয়া ভালকৈ নাজানে বেছি নকৰিব, কাৰণ ভাগা চিগা হোৱাৰ চান্স থাকে বা বেয়া হৈ যাব পাৰে। ইয়াৰ ডাইমেনশ্যনটো হৈছে 60x52.5। 3টা বাৰ্ণাৰৰ হয়। আমাৰ স্পেচটো অলপ কম আছিল, সেইকাৰণে আমি সৰু ল'বলগীয়া হ'ল। আপোনালোকে 4টা বাৰ্ণাৰ থকাও ল'ব পাৰে। ইয়াৰ যিকেইটা নব হয় সেইকেইটা গল্ডেন কালাৰৰ হয়, যিটো আমাৰ মানে কিটচেনৰ থিমটোৰ লগত মিলি যায়। এইখিনি আপোনাক এটা শ্বৰ্ট মানে ডিটেইল মই দিলোঁ, আৰু ডিটেইল দৰকাৰ হ'লে আপোনালোকে ইউটিউবত চাই ল'ব পাৰিব। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ। আজিলৈ আহোঁ।